আলোচনা যেহেতু চলাইছে ইয়াৰ কাৰণে মিলিজুলিৰে কাম কৰিবৰ কাৰণে আগবাঢ়িছে। আলোচনা যেহেতু চলাইছে ইয়াৰ কাৰণে মিলিজুলিৰে কাম কৰিবৰ কাৰণে আগবাঢ়িছোঁ ভাই। ইয়াত বেলেগ বেলেগকৈ থকাৰ প্ৰশ্ন নাহে। যদি সমাপ্ত হৈ যায় সুকলমে তেতিয়া ইয়াত আমি একগোট হৈ পেলাই ৰাষ্ট্ৰীয় দলৰ আগ্ৰাসন ক্ৰমাগতভাৱে বৃদ্ধি হোৱাৰ ফলত তাৰ ৰাইজে বিচাৰিছে যে যিকেইটা স্থানীয় ৰাজনৈতিক দল আছে বিশেষকৈ BPF আৰু UPPL তেওঁলোকে লগ লাগি ইলেকশ্যন খেলিলে আমাৰ BTC বৰ্তমান BTR হোৱাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আছিল সেইটো বাহাল থাকিব বুলি ভাবে আৰু ৰাষ্ট্ৰীয় দলবিলাকে নিজৰ স্থিতি তেওঁলোকে ৰক্ষা কৰি অঞ্চলবিলাকত তেওঁলোকৰ সাংগঠনিক সম্প্ৰসাৰণবিলাক কৰে। গতিকে কি কাৰণত নাজানো সমগ্ৰ BTCত গ্ৰাছৰুট লেভেলৰ মানুহে সাধাৰণ মানুহ যিসকল ভোটাৰ বুলি কয় ভোটাৰেও বিচাৰিছে যে তাতে এটা দল হ'ব লাগে। এটা সময়ত আমি একেলগে সংগ্ৰাম কৰি পেলাই BTC গঠন কৰিলোঁ। গতিকে BTC গঠন কৰাৰ লগত জড়িত থকা নেতাবিলাকে বেলেগ বেলেগ দলত থাকি কাম কৰাৰ কাৰণে এটা সময়ৰ একেলগে সংগ্ৰাম কৰি অহা BTC সমাজখনে বড়ো ৰাইজে দল সংগঠনবোৰে যথেষ্ট আজি মানে বেয়া পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে। আমাৰ ৰাইজে যথেষ্ট অসুবিধা হৈছে, সমাজখনত যথেষ্ট বিশৃংখলা হৈছে আৰু সেই দিশটো চাই মেলি বড়োসকলৰ আছুৰ পৰা আৰম্ভ কৰি জাতীয় সংগঠন যিমান আছে সাহিত্য সভা বা আমাৰ BTC বাকী ৰাইজ চবেই BPF আৰু UPPL একেলগে নিৰ্বাচনত আগভাগ লোৱাটো তেওঁলোকে বিচাৰিছে। ৰাজনৈতিক দল দুটাই এক হৈ ব্যক্তিক উৰ্ধত নাৰাখি ৰাইজক যদি সকাহ দিয়া বা ৰাইজৰ যদি সহায় হোৱাকৈ দুটা ৰাজনৈতিক দল লগ লাগিলে ৰাইজে ভাল পায় বা ৰাইজে বিচাৰে তেনেকুৱা পক্ষত মই ভাবোঁ ৰাইজক লৈহে ৰাজনীতিক লৈ ৰাইজ নহয়। BJP পৰাজিত কৰিবৰ কাৰণে উদ্দেশ্য লৈ আমি আলোচনা কৰা নাই। তেখেতসকল এটা শক্তিশালী মানে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। তেখেতসকলৰ লগত যুঁজ দিয়া আমাৰ লক্ষ্য উদ্দেশ্য নহয়। মহৎ উদ্দেশ্য BTC গঠন কৰা যিটো আমাৰ আছিলে সেইটো যাতে সফল হয়, কোনো পক্ষৰ পৰা যাতে বাধা বিঘিনি যাতে নাথাকে সেইটো সফল কৰিবৰ উদ্দেশ্য আগত ৰাখিহে আমি আমাৰ দুটা দলৰ মাজত আলোচনা কৰিছোঁ। আলোচনা যেহেতু চলাইছে ইয়াৰ কাৰণে মিলিজুলিৰে কাম কৰিবৰ কাৰণে আগবাঢ়িছোঁ ভাই। ইয়াত বেলেগ বেলেগকৈ থকাৰ প্ৰশ্ন নাহে। যদি সমাপ্ত হৈ যায় সুকলমে তেতিয়া ইয়াত আমি একগোট হৈ পেলাই যুঁজিম।
season.